এই বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল কমৰেড ব্লগলৈ। এয়া চাওক, আজি মই গছৰ ওপৰৰ পৰা ভিডিঅ' বনাই আছো। আজি 26 জানুৱাৰী, সেয়ে আমি নদী পাৰত খানা খাবলৈ আহিছো। এয়া গছৰ ওপৰত উঠিছো, এই বগৰী গছ, এই বান্দৰৰ দৰা উঠি উঠি ভিডিঅ' বনাই আছো। তো ভিডিঅ'টো চাই চাওক। আজি আমি খানা খাবলৈ আহিছো 26 জানুৱাৰী বুলি। এয়া চাওক, আমাৰ পতাকা এতিয়া উৰি আছে। এয়া চাইকেলত এনেকৈ পতাকা লগাই দিছো। তামান বতাহ আহি আছে, বতাহত উৰি আছে পতাকা। আৰু ইয়াত জুই ধৰিছো, মানে জুই তুলিব নোৱাৰি, জুই নুঠে বতাহৰ কাৰণে। চাইকেলত এনেকৈ এইগিলা গামোচা বান্ধি দিছো। এয়া চাওক, এয়া এনেকৈ তামান জুই আৰু মানে যাও কৰি হয়, যাও কৰি জুই তামান জুই পুৰা এনেকৈ। এতিয়া এইমাত্ৰ চাহ খালো। এয়া চৰুটো এতিয়া ধুই আছে, চৰু ধোৱা হ'ল। এতিয়া ভাজি বনাম, শুকান ভাজি। এইগিলা ভাজি ধুই আছে। এয়া চাওক গাইছ, এয়া চব্জি কুটি আছে এনেকৈ। চাওক, মই আপোনালোকক এটা বস্তু দেখাই দিম। এয়া হৈছে এডাল বগৰী গাছ। এই বগৰী গাছৰ ডালৰ দৰে ছেম মাল, ছেম পোকা। এইগিলা ছেম বগৰী গাছৰ গাছডালৰ দৰে একে দেখাত, গাছ বুলিয়ে ভাবি, কিন্তু এইবোৰ পোকা কিবা মই লাগি দিছো। এয়া দেখিছো আপোনালোকে। তো এইগিলা মানে গাঁৱত এইগিলা অদ্ভুত বস্তু। এয়া গৰুবোৰে ঘাঁহ খাই আছে। কি ধুনীয়া ঠাই, মুকলি পথাৰ। চাওক কি ধুনীয়া মুকলি পথাৰ। এয়া মুকলি পথাৰৰ মাজত মই এতিয়া সোমালো। এনজয় খানা খাবা আছো, আহি কেনে পুৰা এনজয় কৰিছো। ফুৰিলতো চকুত পৰছি, এইকাৰণে গাইছ মানে গাইছ। এতিয়া আমি নদীৰ মানে বস্তুবোৰ ধুবলৈ যাওঁ। যে আলু চালু কাটিছো, এয়া দাউৰি দাউৰি আহি আছো। তো এইটো নদী ধুবলৈ আহিছো। এয়া আমি এতিয়া ধুবলৈ আহিছো বস্তুবোৰ। এয়া কেৰাহী চেৰাহীত মানে ভাজা ভাজিছিলো, ভাজাটো হৈ গ'ল। তো এতিয়া আলু পিঁয়াজ মাংসৰ কাৰণে ধুবলৈ আহিছো। এয়া চাওক, এয়া পানীবোৰ কচি কচি যাই আছো। এতিয়া এনেকৈ বস্তু ধুবলৈ আহিছো। আলুবোৰ আৰু এইটো হৈছে মেইন ব্ৰহ্মপুত্ৰ নদী। এইটো বোম নদী। এয়া চাওক, সেইবোৰ বালা দিয়ে মানে চৰুটো ধুব কেৰাহীটো। এয়া বালাৰে কেৰাহীটো ধুইছে। এয়া চাওক, এইবোৰ বালাৰে মানে ধুলে পুৰা চাফা হৈ যাব, চিকুণ হৈ যাব, চিকুণ। ইয়াত মানে পুৰা আৰু নেচাৰেল বতাহ, পুৰা একদম এনজয়। চাওক নদীটো, চাওক কি ডাঙৰ নদী, ব্ৰহ্মপুত্ৰ। পুৰা ঠাণ্ডা ঠাণ্ডা পানী। এয়া পানী পুৰা ঠাণ্ডা পানী হয়। তো এয়া চাওক, এয়া আলুবোৰ ধুই আছে। এয়া আলুবোৰ ধুই আছে এনেকৈ। তো এয়া চাওক, কেৰাহীটো ধোৱা হৈ গ'ল পানীৰে, এনেকৈ ধুই আছে। সেইখন হৈছে ৰাখমণি পাহাৰ। তোমালোকে দেখিছে, এটা ভিডিঅ'ত দিছিলোঁ মই। পাহাৰখনক কিন্তু যাব নোৱাৰি, আগতে মাৰিছিল। মজা মজা একদম পুৰা। চাওক কি ঠাই। এয়া চাওক, আলু ধোৱা হৈ গ'ল। এইবোৰ আলু ধোৱা হ'ল। আলু, নেমু, গাজৰ আছে ইয়াত, এনেকৈ ৰাখিছে ধুলে। আৰু এইটো যোনে মানে ধুনীয়া হেৰি কৰি আছে, ধুই আছে। এয়া চাওক, পিছতে এই নদীটোত গা ধুম। বেছি দূৰত নাযাওঁ, মানে বহুত ডাঙৰ নদী হয়, ভয় লাগে। বহুত ডাঙৰ নদী। চাওক কি পুৰা আৰু সাগৰৰ দৰে পাৰ দেখাই নাপায়। ব্ৰহ্মপুত্ৰ নদী এইটো। এইটো পাৰে আছে ব্ৰিজ, আছে ব্ৰিজ। এয়া পানী খচি আছো নদীত। তো এয়া চাওক, নদীৰ পানীবোৰ কি মানে ঢৌ আহি আছে। এয়া চাওক কি ধুনীয়া ঠাই। নদীৰ পানীবোৰ পুৰা ঢৌ আহি আছে। গ'ল আঞ্জা হৈ গ'ল। এতিয়া গা ধুবলৈ যাম। এয়া গামোচা পিন্ধিছো, এতিয়া গা ধুবলৈ যাম নদীত। তো চাই থাকক ভিডিঅ'টো আপোনালোকে। যাবলৈ লৈছো, পেণ্ট চেণ্ট সলকাই থলো। এয়া পেণ্টটো থলো ইয়াত, আৰু চোলাটো সলকাই দিওঁ। তো এয়া চোলা সলকাই ললো। এতিয়া নদীত গা ধুম। এয়া ব্ৰহ্মপুত্ৰত গা ধুম। এতিয়া চাই আছো গা ধুম। আমি এতিয়া গা ধুবলৈ যাই আছো। জাপে জাপে যাই আছো গা ধুবলৈ। এয়া চাওক, এয়া এইটো হৈছে নদী। তো এতিয়া এনেকৈ গামোচা চামোচা পিন্ধি গা ধুব দাউৰি আছো। তো ভিডিঅ'টো চাই থাকক। নদীৰ পাৰত এতিয়া গা ধুবলৈ আহিছো, গামোচা চামোচা পিন্ধি। পুৰা ঠাণ্ডা পানী। ঠেকি মাগো ঠাণ্ডা।
হৈ গ'ল ঠাণ্ডা লাগিছে এতিয়া কাপোৰ পিন্ধিবলৈ যাই আছো ঠাণ্ডা এতিয়া আমাৰ গা ধোৱা হৈ গ'ল পুৰা ঠাণ্ডা নদীৰ পাৰৰ পানী পুৰা নদীৰ পুৰা ঠাণ্ডা পানী ব্ৰহ্মপুত্ৰৰ পুৰা সিহঁতে গা ধুই আছে তো মই আহিলোঁ ঠাণ্ডা লাগিছে এতিয়া পেণ্ট চোলা পিন্ধো এতিয়া কাপোৰ পিন্ধি আছো এনেকৈ কাপোৰ পিন্ধিলোঁ তো গা ধুই আছো তো ঠাণ্ডা 26 জানুৱাৰী বুলি আজি ক'তো নগ'লোঁ খানা এটাই খাই দিলোঁ লগৰবোৰেও ক'লে পুৰা 26 জানুৱাৰী মানে খানা খালোঁ এনেকৈ চাইকেলত পতাকা বান্ধি পুৰা নদীৰ পাৰত আহি আছোঁ গামোচা নাই মুচিবলৈ গা ধোৱা গ'ল এয়া গামোচাখন এনেকৈ শুকাবলৈ দিলোঁ এয়া চাওক আমাৰ ভাত খাব টাইম হৈ গ'ল সকলোৱে এনেকৈ এয়া চাওক ডিচ পাৰি লৈছোঁ সকলোবোৰ সকলো আনি পাৰি লৈছোঁ এইবোৰ এনেকৈ এয়া চাওক চালাড কাটি আছে এইবোৰ ভাজা কণী এয়া ভাজা কণী সকলোবোৰ আছে ভাত এইবোৰ মই বহো অলপ ভাত খাবলৈ বহি যাওঁ এতিয়া বহিলোঁ এনেকৈ কণী দিলে কণী ভাত আৰু কণী দিলে ভাজি দিলে আৰু এইটো চালাড এতিয়া মাংস ওলাই আছে তো চাওক এতিয়া ভাত খাই আছোঁ ভাত খোৱা হৈ গ'ল ভাত খোৱা হ'ল এইবোৰ মহ আহিছে এয়া চাক এইবোৰ মহ এয়া মহৰ কাষক আহিছোঁ এতিয়া মই চবৰে খেলটিঙৰ মাত ওলাই আছে এইটো হৈছে ভিডিঅ'টো ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অল কৰি দিব ধন্যবাদ জয় আই অসম।